নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ইমান দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড কৰোঁ। আজি আমি গৈ আছোঁ মাজুলীলৈ, লখিমপুৰৰ পৰা, অৰ্থাৎ নাওবৈচা বঙালমাৰা হৈ চেনিমৰা ঘাটত আমি ফেৰীত উঠিম আৰু তাৰ পৰা আমি গৈ মাজুলী পাম। ইয়াত আমাৰ লগত আছে দত্ত ছাৰে যিহেতু সকলো চিনি পায়, দত্ত ছাৰে আমাক লৈ গৈ আছে। লগতে আমাৰ ছাৰ কেইজনমান আছে, বন্ধু আছে। একেলগে আমি আৰম্ভ কৰিলোঁ। প্ৰথমতে আমি বঙালমাৰা হস্পিটেল যিটো আছে সেইটো ৰাস্তাৰে গৈ মিচিং গাঁও কেইখনমান পাৰ হৈ চেনিমৰা ঘাট পালোঁ আৰু তাৰপিছত আমি জাহাজত উঠিলোঁ। জাহাজ মানে ফেৰী, আৰু ফেৰীৰে পাৰ হ'লোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমি চেনিমৰা ঘাট আহি পালোঁ। চেনিমৰা ঘাটত এতিয়ালৈকে ফেৰী অহা নাই। আমি টিকট কাটিব লাগিব, প্ৰত্যেকজনৰে টিকট লাগিব। তাৰপিছত বাইকৰ টিকেট। কেনেকুৱা লাগিল আহি? ভাল লাগিছে। ফেৰীখন আহি লওক, তাৰপিছত ফেৰীৰ টিকেট কাটি আমি ফেৰীৰে যাত্ৰা আৰম্ভ কৰিম। যিহেতু এয়া প্ৰথমবাৰৰ পৰা মাজুলীলৈ গৈ আছোঁ ফেৰীৰে। ইয়াৰ আগতেও আহিছিলোঁ যোৰহাটৰ পৰা নিমাতী ঘাট হয়। আজি লখিমপুৰৰ পৰা কেনেকৈ যাব পাৰি সেইটোৰ বিষয়ে অলপ অভিজ্ঞতা হ'ব। ইয়াত আমাৰ ছাৰসকল ব্যস্ত ভিডিঅ' বনোৱাত, আৰু বহুত মানুহ আহিছে। এয়া ফেৰী ষ্টাৰ্ট হ'ল, ফেৰী আহিল। ছাৰ আৰামত বহি আছে একেবাৰে। নাও ষ্টাৰ্ট হৈ গ'ল নহয়। এতিয়া আমি আগুৱাই গৈ আছোঁ মাজুলীৰ পিনে। আমি নদীৰ মাজত হাঁহ দেখা পাই আছোঁ। এইবিলাক হাঁহক আমি চীনা হাঁহ বুলি মাতোঁ, তাৰপিছত ডাক বুলি মাতোঁ, ডাইক। ইয়াত আৰু এখন নাও আহিল, মাজুলীৰ পৰা ফেৰী আহিল। ইয়াতো বহুত মানুহ আছে, গাড়ী আছে চাৰিচকীয়া। এইখন গৈ এই ঘাটপাৰত ৰখিব। যেতিয়া নাওবোৰ পানীত চলে বা ফেৰীবোৰ পানীত চলে তেতিয়া বহুত ভাল লাগে, বহুত ধুনীয়া লাগি আছে। এয়া আমি মাজুলীৰ যিটো ফেৰীঘাট, এইটো ফেৰীঘাট পালোঁ। এতিয়া এই ফেৰীঘাটৰ পৰা আমি নামি মাজুলীৰ চাপৰিৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলোঁ। কাৰণ বানপানী হৈ থাকে, ৰাস্তাবোৰ ইমান ভাল নহয়। আৰু অলপ যোৱাৰ পিছত আমি পকা ৰাস্তা পাম, আৰু এই পকা ৰাস্তা পাই গ'লোঁ। আৰু আপোনালোকে লক্ষ্য কৰিব যে ইয়াত দলঙৰ কাম চলি আছে। এইখন দলং হৈ গ'লে তেতিয়া মাজুলীৰ পৰা লখিমপুৰ একেবাৰে অতি সহজতে, প্ৰায় আধা ঘণ্টা সময় নালাগে, আহিব পাৰিব। দলংখিনিৰ কাম সম্পূৰ্ণ শেষ হ'লে আৰু আমি এতিয়া আহি পালোঁ কমলাবাৰী। আৰু কমলাবাৰীত আহি আমি অলপ ব্ৰেকফাষ্ট কৰিলোঁ, কাৰণ ৰাতিপুৱা একো খোৱা নাই। আৰু ব্ৰেকফাষ্ট হোৱাৰ পিছত আমি কমলাবাৰী ঘাটপাৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। কাৰণ কমলাবাৰী ঘাটপাৰখন অলপ ধুনীয়া। ই নিমাতী ঘাট আৰু অৰ্থাৎ যোৰহাটৰ পৰা কমলাবাৰী ঘাট যিটো আছে এইটো কানেক্ট কৰে। ইয়াত আহি আমি আৰু বহুত ডাঙৰ ফেৰী দেখা পালোঁ। লগতে 108 ফেৰী, যিটো ইমাৰ্জেঞ্চি হ'লে যোৰহাটলৈ লৈ যাব পাৰে। আৰু কমলাবাৰী ঘাটত শেষ হোৱাৰ পিছত আমি কমলাবাৰী সত্ৰলৈ আহিলোঁ। কমলাবাৰীৰ ওচৰতে। কমলাবাৰী সত্ৰখন বৰ ধুনীয়া। ইয়াত আহি আমি উপস্থিত হ'লোহি। আৰু সত্ৰৰ ওচৰতে দোকান থাকে বাঁহ বেতৰ, কাৰণ ইয়াত বাঁহ বেত বহুত বিখ্যাত, বাঁহ বেতৰ সামগ্ৰী। লগতে আমাৰ দত্ত ছাৰে সত্ৰত সেৱা কৰিবৰ কাৰণে মম শলিতা দিয়া হ'লে, আগৰবাতি আদি ল'লে, কাৰণ তেখেত সত্ৰত সেৱা জনাব। এইখিনি ইয়াতে পোৱা যায় সত্ৰৰ সন্মুখতে। তাৰপিছত চেণ্ডেল খুলিব লাগে, কাৰণ সত্ৰখন পৰিষ্কাৰ ঠাই হয়, ই পবিত্ৰ ঠাই হয়। সকলোৱে আমি চেণ্ডেল জোতা খুলি ল'লোঁ আৰু সত্ৰৰ ভিতৰত আহিলোঁ। আৰু সত্ৰত আহি দেখা পালোঁ ধান, কাৰণ ধানবোৰ সত্ৰৰ যি মাটি আছে এই মাটিবোৰ আদি দিয়ে, আৰু আদিৰ ভাগবোৰ সত্ৰত দি যায়। আৰু এইবিলাক সত্ৰত থকা যিজন সত্ৰাধিকাৰ, তাৰপিছত ভকতসকল আছে, তেওঁলোকে এইবিলাক খোৱাৰ কাৰণে ব্যৱহাৰ কৰে, বা তেওঁলোকে যি দৈনন্দিন কামত ব্যৱহাৰ কৰে। ইয়াৰ যি আদিৰ ভাগ। ইয়াত যিজন সৰু ল'ৰা দেখা পাই আছে, এওঁ এজন ভকত হয়।
এয়া সৰুৰে পৰাই থৈ গৈছে কাৰণ ই ডাঙৰ হৈ ভকত হ'ব বা সত্ৰাধিকাৰ হ'ব। আৰু ইয়াৰ পিছত আমি চামগুৰি সত্ৰলৈ আহিলোঁ আৰু চামগুৰি সত্ৰত আহি যি মাজুলীৰ যি মুখাভিনয় অৰ্থাৎ মাস্ক যি বনোৱা কাৰ্য আমি এইবিলাক চালোঁ। ইয়াত বিভিন্ন ধৰণৰ মুখাভিনয় বনাইছে। লগতে বেহাৰবাৰী আৰ্ট পোষ্টত যিজন মুখাভিনয় কৰে, তৰংগৰ মাত দিয়ে বা বেলেগ বেলেগ ধৰণৰ মাত দিয়ে, তেওঁ ইয়াৰ পৰাই শিকি গৈছে। সেয়া হ'ল মাস্ক মেকিং চেণ্টাৰ। ইয়াত বিভিন্ন ধৰণৰ অৰ্থাৎ মূৰ্তি বুলিয়ে ক'ব পাৰি, অৰ্থাৎ মুখাবোৰ বনাই থাকে। এইবিলাক প্ৰথমতে বাঁহেৰে বনায়, তাৰপিছত তাৰ ওপৰত গোবৰেৰে লেপি দিয়ে, তাৰপিছত মাটিৰে লেপি ৰং কৰে। আৰু ইয়াত বিভিন্ন ধৰণৰ মুখাভিনয় বা মূৰ্তিৰ নিচিনাই এইবিলাক বনাই থৈছে। চ' আমি মিউজিয়াম বুলি ক'ব পাৰি। ইয়াত আমি সকলোবোৰ দেখা পালোঁ। আৰু ইয়াৰ পিছত আমি আৰু বেলেগ এখন সত্ৰলৈ যাম। চ' ইয়াত কি দেখা পালোঁ এইখিনি আপোনালোকে চাব। তাৰপিছত এইটো যেতিয়া চেহেৰাটো হ'ব আকৌ সোমাই মেলি কাপোৰটো মাৰি দিম গৰু গোবৰ ওপৰত, তাৰপিছত ৰ'দত শুকুৱাই লৈ যাম। এনেকৈ পৰ্যায়ক্ৰমে গৈ থাকিব। বিক্ৰী কৰা হয় নে নহয়? বিক্ৰী হয়, চব হয়, চব বিক্ৰী হয়, চব হয়। চামগুৰি সত্ৰৰ আমি এইখিনি বস্তু দেখা পালোঁ। আৰু এইখিনি বস্তু দেখা হোৱাৰ পিছত আমি আৰু এখন সত্ৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। সত্ৰখনৰ নাম হ'ল দক্ষিণপাট। এই দক্ষিণপাট সত্ৰৰ লগত আৰু কেইখনমান সত্ৰ আমি ইয়াৰ পিছত চাইছোঁ বা গৈছিলোঁ। আৰু এইবিলাক আমি আপোনালোকৰ মাজলৈ পিছৰ ভিডিঅ'লৈ আনিম। চ' আপোনালোকে চাই থাকিব। চ' থেংক ইউ, ধন্যবাদ।